এই পেনশন পোৰ্টেলৰ এটা বহুত ডাঙৰ কথাটো হ'ল জীৱন প্ৰমাণ। আপোনালোকে জানে যে যদি জীৱনত মানুহক পেনশন পায়, প্ৰত্যেক বছৰে মই যে জীয়াই আছো সেই প্ৰমাণটো বেংকৰ সন্মুখত থিয় হৈ গৈ দিব লাগে। এতিয়া আপোনালোকে চিন্তা কৰক যে 90 বছৰৰ এজন জ্যেষ্ঠ নাগৰিকে বেংকৰ ওচৰলৈকে কেনেকৈ যাব? গুৱাহাটীত কাম কৰা ল'ৰাটোক মাতিব লাগিব এদিন, গোটেই এটা পৰিকল্পনা কৰিব লাগিব যে মই আজি অমুক তাৰিখে গুৱাহাটীৰ বেংকত গৈ মই থিয় হৈ জীৱন প্ৰমাণটো দিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা কাম হাতত লৈছে। এটা হ'ল 3000 টকাৰ এটা সৰু ডিভাইচ আছে, সেইটো যদি আমি কিনি লওঁ তেতিয়ালে ঘৰতে কম্পিউটাৰৰ জৰিয়তে আমি জীৱন প্ৰমাণ দি দিব পাৰোঁ, বেংকত আৰু যাব নালাগে। কিন্তু সকলো মানুহে এই ডিভাইচটো নিকিনিব। এই পেনশন সেৱা কেন্দ্ৰত আৰু এটা কাম হৈছে যে বেংকত নোযোৱাকৈ আপোনালোকে জীৱন প্ৰমাণ চাৰ্টিফিকেট দিব পাৰে। এতিয়া মই বাইদেউগৰাকীক যিখন কাগজ হাতত তুলি দিলো সেইখন হ'ল জীৱন প্ৰমাণ। কাগজখন দিলো, কিন্তু কাগজখন দিয়াৰ দৰকাৰ নাছিলে, কাৰণ পেনশন সেৱা কেন্দ্ৰত থিয় হৈ ইয়াত স্কেনিং দিয়াৰ লগে লগে অলৰেডি বেংকত গৈ জমা হৈ গ'ল যে মানুহজন জীয়াই আছে। তাৰমানে নেক্সট 1 ইয়াৰৰ কাৰণে জীৱন প্ৰমাণ হৈ গ'ল। আকৌ এবছৰ হোৱাৰ পিছত তেওঁ আকৌ পেনশন সেৱা কেন্দ্ৰত আহিব, আৰু এবাৰ নিজৰ ফিংগাৰপ্ৰিণ্ট দিব, আৰু এবছৰৰ কাৰণে জীৱন প্ৰমাণ হৈ গ'ল। এতিয়া আপোনালোকে এই পেনশন সেৱা কেন্দ্ৰত আহি নিজৰ পেনশনো ল'ব পাৰিব আৰু জীৱন প্ৰমাণৰ কামো ইয়াতে কৰিব পাৰিব। আৰু এই জীৱন প্ৰমাণ অকল শিক্ষক বুলি নহয়, সকলো কৰ্মচাৰীয়ে কৰিব পাৰিব। সেইবাবে মই আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক, বিষয়াসকলক এই পেনশন সেৱা কেন্দ্ৰৰ সুন্দৰভাৱে ব্যৱহাৰ কৰিবলৈ মই অনুৰোধ কৰিছোঁ।